নমস্কাৰ গাইজ নমস্কাৰ গাইজ আমি এতিয়া আছো স্প্লিটত এটো আমাৰ সেকেন্ড ডে আজি স্প্লিটত আমি ৰাতিপুৱাৰ ভাগত হাৱাৰ আইল্যান্ড ট্ৰিপ এটা কৰি আহিলো ইয়াৰ আগৰ ব্লগটো যদি চাইছে আপোনালোকে গম পাব যে আমি হাৱাৰ আইল্যান্ডৰ পৰা আহিছো আজি সো আমি এতিয়া আবেলি 5:30 বাজিছে সো আমি গৈ আছো এটা ফৰ্ট্ৰেছ চাবলৈ ফৰ্ট্ৰেছটোৰ নাম হৈছে ক্লিছ ফৰ্ট্ৰেছ এইটো ফৰ্ট্ৰেছ ফেমাস হয় এই কাৰণে যে গেম অফ থ্ৰোনছ সিৰিজৰ ইয়াত কিছুমান পাৰ্টৰ শুটিং কৰা হৈছিলে এই ফৰ্ট্ৰেছটোত আপোনালোকে দেখিলে যোনে চাইছে নিশ্চয় ধৰিব পাৰিব সো বলকচোন চাওঁ আজি কেনেকুৱা ক্লিছ ফৰ্ট্ৰেছ ইয়াত স্প্লিটত এটা বস্তু বৰ দিগদাৰ পাইছোঁ যে ইয়াত মানে পাৰ্কিঙৰ খুব এটা ডাঙৰ প্ৰব্লেম আমি যিখন হোটেল লৈছোঁ বা বেছিভাগ হোটেলতে পাৰ্কিং নাথাকে তেওঁলোকৰ আৰু পাব্লিক পাৰ্কিঙো বহুত জেগাত ৰেষ্ট্ৰিকশ্যন মানে আমি আমাৰ গাড়ীখন আনি পেলাই কালি যে থলোঁ সেই পাৰ্কিঙৰ পৰা আজি ওলাইছোঁ এতিয়া আৰু আমি পাৰ্কিং ফি দিছোঁ এতিয়ালৈ কিমান হ'ব বৰ্তমান 2000 INR আহি পাই গলো পাৰ্ক কৰিলো গাড়ী এতিয়া এয়া ষ্টেজ ওপৰলৈ যাব লাগিব বলক য'তে যাওঁ পাহাৰীয়াই চব পাহাৰ বগাব লাগে কষ্ট কৰাইছে ক্ৰ'য়েছিয়াই ওৱাও এইখিনিৰ পৰা দেখো ন আইলা মজা ভিউ পাই গলো এইটো দেখুৱা চাওঁ এইটো চাওক তনুজিতৰ যোগাৰ হৰলিক্স এইটো কেমেৰাৰ লেন্স আমাৰ এখন হেৰাই গৈছিলে আচলতে লেন্সখন থাকে এনেকুৱা ওপৰৰ ঢাকনিখন আৰু আমাৰ তনুজিতে যোগাৰ কৰিছে এখন হেৰাওঁতে এইখন বিচাৰি পোৱা নাই এইপিনে পাব সেইপিনে পাব বুলি তাৰ আগত এখন যোগাৰ কৰি লওঁ যেতিয়া পালো পুৰা পাৰফেক্ট ফিট হৈছে কিন্তু এইখন সেইকাৰণে ইমান দৰকাৰো অনুভৱ হোৱা নাই চলো এইটো সন্মুখত ফৰ্ট্ৰেছ পাই গৈছোঁ আৰু অলপ বগাব আছে महाराजा और महारानी बधा रहे हैं কিমান ললে টিকেটত 60 krona 60 12 5 7 720 টকা মান 720 টকা এটাৰ চবতে বা এই ঠাইখিনিতে হৈছিল নেকি শ্বুটিং এনেকুৱা অকোৱা পকোৱা এটা ষ্টেয়াৰ কেছ টাইপে দেখুৱাইছিলতো ক্ৰ'য়েছিয়াৰ ফ্লেগ এইটো এটা ধুনীয়া ভিউ পইণ্ট ৱাও এখন কিবা এখন সন্মুখৰ
শিলখন চোৱা শিলৰ আগত অলপ মানুহ দেখিছোঁ আমি ভাবিছিলোঁ অকল আমি দুজনে নেকি আছে ইয়াত ভিতৰত মিউজিয়াম এটা আছে আগৰ এইবোৰ চাওক পিষ্টলছ থৈ দিছে ঠাইটিৰ হিষ্ট্ৰী গোটেই কেনেকুৱা কি আছিল গোটেইবোৰ ডেছক্ৰিপশ্যন দিয়া আছে এইটো চাৰ্চ এটা পুৰণা ইকো হৈছে কথাবোৰ আহি গ'লো ওপৰলৈ হাই কৈ দিয়া হাই ফৰ্টটোৰ পৰা গোটেই টাউনখন দেখা পায় এইপিনে এটা চাইড আৰু সেইটো চাইডেও দেখা পায় এইপিনে আন এটা এইটো চাইডে গোটেই টাউনখন দেখা পায় সেইকাৰণে এই ফৰ্টটোৰ ইম্পৰ্টেঞ্চ বহুত বেছি আছিলে ইয়াৰ পৰা চাব পাৰিছিলে কোনপিনেদি শত্ৰু আহে নাহে আৰু টাউনখন প্ৰটেক্ট কৰাত সুবিধা আছে ইয়াৰ পৰা গোটেই গম পাই থাকে সেইকাৰণে ক্লিছ নাম দিয়া হৈছে ক্লিছ মানে হ'ল কি চাবি তাৰমানে কি লোকেশ্যনত আছে তো সেইকাৰণে ক্লিছ নাম দিয়া হৈছে এই ফৰ্টখনত তো দেখা পায় গোটেই পিনে থেংক ইউ গাইড বহুত ধন্যবাদ পইচা দিয়ে গুহাৰ ভিতৰেদি গৈ আছো এখন গেট ছেকেণ্ড চাগে গেট নম্বৰ 2 ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড চব মিক্স হৈ গ'ল ইমান গেট ক্ৰছ কৰিলোঁ এই এনেকুৱা মানতে এই গেম অফ থ্ৰনৰ শ্বটটো লৈছিলে নেকি এনেকুৱা উঠি আহি থকাত গুগলৰ পৰা ফটোখন লৈ ইয়াৰ পিছত দি দিম কম্পেৰিজন ঠাইটো চাই লওক ভালকৈ গেম অফ থ্ৰন পিছে ময়ো চোৱা নাই চাইছা তুমি নাই ন ইল্লা টপ বাপৰে কি খুফিয়া খুফিয়া জেগা আছে দেখোন সেইপিনে চাইছিল চাগে শত্ৰু আহিলে মনে মনে ক্লিছ ফৰ্ট্ৰেছ চালোঁ এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা ফৰ্ট্ৰেছটো ডাঙৰে কিন্তু বহুত ঠাইত সেই ৰিন'ভেশ্যন টাইপ চলি আছে সোমাব পৰা নাই কেইটামান ৰুমত কিন্তু অভাৰঅল ঠিকে লাগিলে ৱাও টাইপো নহয়
কিন্তু বহুত ভিজিটিং স্প্লিটত আহি এইটো এটা চাব লগা আৰু এতিয়া আমি নামি গৈ আছোঁ গাড়ী লৈ তাৰ পৰা গৈ আকৌ স্প্লিট টাউনৰ কিবা কিবি দুই এটা ঠাইত যাম আজি ইভিনিংটোৱে আছে স্প্লিটত আমাৰ কালি আমি ৰাতিপুৱাই জাগ্ৰেব গৈ আছোঁ কেপিটেল ক্ৰ'য়েছিয়াৰ কেপিটেল জাগ্ৰেব তো ইয়াৰ পৰা জাগ্ৰেব 4 ঘণ্টামানৰ ড্ৰাইভ আছে তো সেইখিনিও দেখুৱা মাজত হয়তো ক'ৰবাত ৰ'বও পাৰোঁ এইবোৰ দেখুৱাই যাম আহি থাকক লগে লগে আহি পালোঁ এখন বিচ কাছজুনি বিচ ক্ৰ'য়েছিয়া আহি আমাৰ বিচ যোৱা হোৱা নাছিল ফাৰ্ষ্ট বিচ ইন ক্ৰ'য়েছিয়া কাছজুনি বিচ ইয়াত এখন বাৰ আছে বাৰ কাম ৰেষ্টুৰেণ্ট মই বহি গ'লোঁ নাজাৰা চাওঁ এতিয়া পানীখিনি দেখি নামিবই মন গৈছে ন ঠাণ্ডা হ'ব ভাল ঠাণ্ডা হ'ব কিন্তু চাফা খুব তললৈ দেখাই পায় আৰু বিচখনত বালি নাই শিল আছে শিলৰ সৰু সৰু শিল খুব ভিৰ নাই সেইকাৰণে ভাল লাগিছে ৰিলেক্সড একদম এটমছফিয়াৰটো আমি কোভিড টেষ্টৰ ৰিপৰ্ট কালেক্ট কৰিব গৈছিলোঁ আৰু আমি দুয়ো নেগেটিভ আহিছোঁ সেকেন্ড পড়াও পাৰ কৰিলোঁ আমি কিন্তু তাত আমি যিখন কামোৰ খালোঁ 1 ঘণ্টা লগালে 1.5 ঘণ্টামান লগালে ডেট অফ বাৰ্থ ভুল কৰালে তাৰপিছত সেইটো কাৰেক্ট কৰোঁতে 1 ঘণ্টামান লাগিলে তাৰপিছত মোৰ নামটো ভুল দিলে তো সেইটো কাৰেক্ট কৰাব লাগিব নহ'লে এয়াৰপৰ্টত গৈ আৰু তাত ৰখাই দিব কাৰেক্ট কৰোঁতে আমাৰ 1.5 ঘণ্টা খালে ওলাইছোঁ বাহিৰত ৰাতিয়ে হৈ গ'ল তো এতিয়া ডিনাৰ কৰোঁ ৰিপাব্লিক স্কুৱেৰত গৈ আছোঁ লাইভ মিউজিক তো এইখিনিতে সামৰিছোঁ আজি